Yeah, CTET আৰু ASSAM TETত আহিবলগীয়া কিছুমান ইম্পৰ্টেণ্ট চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ কুৱেশ্যন এনচাৰ আমি ডিছকাছ কৰিম গতিকে বলক পলম নকৰি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ আৰু ভিডিঅ'টো ভালভাৱে নিশ্চয় লাইক কৰি দিব গতিকে আজি আমাৰ প্ৰথম যোনটো কুৱেশ্যন হৈছে সেই কুৱেশ্যনটো হৈছে যে দ্য ৱৰ্ড পেডাগজি মিনছ ইয়াত সুধিছে দ্য ৱৰ্ড পেডাগজি পেডাগজি যোনটো ৱৰ্ড হয় সেই ৱৰ্ডটোৱে কি মিন কৰে প্ৰথমতে ক'ব গ'লে সুধিছে যে টু গাইড দ্য চাইল্ড দ্বিতীয়তে ক'ব গ'লে দ্বিতীয় অপশ্যনটো দিছে টু লিড দ্য চাইল্ড অপশ্যন চি টু এডুকেট দ্য চাইল্ড অপশ্যন ডি টু আণ্ডাৰষ্টেণ্ড দ্য চাইল্ড গতিকে ইয়াৰ শুদ্ধটো হ'ব টু লিড দ্য চাইল্ড য়েছ অপশ্যন বি টু লিড দ্য চাইল্ড অপশ্যন বিটো হৈছে ইয়াৰ কাৰেক্ট এনচাৰ ইয়াৰ পিছতে ক'ব গ'লে 2 নম্বৰ যোনটো কুৱেশ্যন হৈছে সেইটো সেই কুৱেশ্যনটো হৈছে যে পেডাগজি ইজ দ্য ষ্টাডি অফ অৰ্থাৎ যোনটো পেডাগজি ৱৰ্ড হয় বা পেডাগজি যোনটো বিষয় হয় সেই বিষয়টোত কিহৰ বিষয়ে অধ্যয়ন কৰা হয় ইয়াৰ অপশ্যন দিছে অপশ্যন 1 এডুকেশ্যন অপশ্যন 2 দিছে গাইডিং ষ্টুডেণ্টছ অপশ্যন চি দ্য লাৰ্ণিং প্ৰচেছ অপশ্যন ডি দ্য টিচিং মেথড গতিকে পেডাগজি যোনটো বিষয় হয় সেই বিষয়টোত কিহৰ ওপৰত অধ্যয়ন কৰা হয় গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি টিচিং মেথড হয় যিবোৰ শিক্ষণ কৌশল আমি ষ্টুডেণ্টক কেনেকৈ পঢ়াব লাগিব ষ্টুডেণ্টে কেনেকৈ বুজে সেইটো চিষ্টেমত আগবাঢ়িলে এজন ষ্টুডেণ্টে বুজিবলৈ সক্ষম হ'ব গতিকে সেই সকলোখিনি কথা পেডাগজিত ডিছকাছ কৰা হয় যে টিচিং মেথডৰ ওপৰত পেডাগজিত ডিছকাছ কৰা হয় ইয়াৰ নেক্সট কুৱেশ্যনটো কৈছে Which of one of the following indicates child's physical growth? কোনটোৱে শিশুৰ ফিজিকেল গ্ৰথটো ইণ্ডিকেট কৰে গতিকে ইয়াৰ অপশ্যন এ দিছে নেগেটিভ অপশ্যন বি কোৱান্টিটেটিভ অপশ্যন চি কোৱালিটেটিভ অপশ্যন ডি পজিটিভ গতিকে কুৱেশ্যনটো আছিলে যে হুইচ ওৱান অফ দ্য ফলোয়িং ইণ্ডিকেটছ চাইল্ড ফিজিকেল গ্ৰথ কোনটোৱে শিশুৰ যোনটো শাৰীৰিক গঠন হয় গ্ৰথ হয় সেইটো ইণ্ডিকেট কৰে আৰু ইয়াৰ শুদ্ধ এনচাৰটো হয়তো আপোনালোকে দেখিব পালেই যে ইয়াৰ শুদ্ধ এনচাৰটো হৈছে কোৱান্টিটেটিভ হয় কোৱান্টিটেটিভ গতিকে ফ্ৰেণ্ডছ 4 নম্বৰ যোনটো কুৱেশ্যন হৈছে সেইটো হৈছে দ্য ইউজ অফ টেকন'লজি টু এনহেঞ্চ লাৰ্ণিং প্ৰচেছ ইজ কল অৰ্থাৎ কোনটো টেকন'লজিক লাৰ্ণিং প্ৰচেছটো এনহেঞ্চ কৰিবলৈ বা উন্নত কৰিবলৈ ব্যৱহাৰ কৰা হয় অপশ্যন এ আই টি অপশ্যন বি ICT অপশ্যন চি ইনফৰমেশ্যন টেকন'লজি আৰু অপশ্যন ডি কমিউনিকেশ্যন টেকন'লজি গতিকে ইয়াৰ হয়তো দুইটাই শুদ্ধ হ'ব ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি গতিকে ইয়াৰ এনচাৰটো আমি চাওঁ হয় এনচাৰ বি অৰ্থাৎ ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি যাৰ গতিকে বন্ধুসকল ইয়াৰ ফুল ফৰ্মটো বিভিন্ন এক্সামত আহে গতিকে আপোনালোকে মনত ৰাখিব ICT যোনটো ফুল ফৰ্ম হৈছে সেইটো হৈছে ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 7 দ্য টাৰ্ম PSRN ইন ডেভেলপমেণ্ট ইমপ্লাইজ যোনটো PSRNৰ ফুল ফৰ্মটো সুধিছে যে PSRNৰ ফুল ফৰ্মটোনো কি হয় গতিকে ফাৰ্ষ্ট অপশ্যন হৈছে প্ৰব্লেম সলভিং ৰিজনিং এণ্ড নিউমেৰেচি অপশ্যন বি প্ৰব্লেম সলভিং ৰিলেশ্যনশ্বিপ এণ্ড নিউমেৰেচি অপশ্যন চি পাৰ্চেপচুৱেল স্কিল ৰিজনিং নিউমেৰেচি বা অপশ্যন ডি পাৰ্চেপচুৱেল স্কিল ৰিলেশ্যনশ্বিপ এণ্ড নাম্বাৰ্ছ আৰু ইয়াৰ এনচাৰটো আপোনালোকে দেখিবলৈ পাৰিলেই যে অপশ্যন চি অৰ্থাৎ PSRNৰ ফুল ফৰ্মটো হৈছে পাৰ্চেপচুৱেল স্কিল ৰিজনিং এণ্ড নিউমেৰেচি পাৰ্চেপচুৱেল স্কিল ৰিজনিং এণ্ড নিউমেৰেচি অৰ্থাৎ PSRN গতিকে ফ্ৰেণ্ডছ নেক্সট যোনটো কুৱেশ্যন হৈছে সেইটো সুধিছে যে হোৱাট শুড বি দ্য ৰোল অফ টিচাৰ ইন মিটিং দ্য ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ হয় এটা ক্লাছত বিভিন্ন ধৰণৰ ষ্টুডেণ্ট থাকে য'ত জাতি ধৰ্ম জেণ্ডাৰ এনেকৈ বিভিন্ন মাইণ্ডৰ ষ্টুডেণ্ট থাকে গতিকে যোনটো ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ হয় ইণ্ডিভিজুৱেল যোনটো ডিফাৰেঞ্চ হয় যোনটো পাৰ্থক্য ব্যক্তিভেদে যোনটো পাৰ্থক্য হয় সেই পাৰ্থক্যটো হোৱাট শুড বি দ্য ৰোল অফ টিচাৰ ইন মিটিং জানিবলৈ বা সেই পাৰ্থক্যটোৰ ওপৰত মানে জানিবলৈ টিচাৰে কেনেকুৱা ধৰণৰ
ব্যৱস্থা ল'ব পাৰে অপশ্যন এ দিছে ট্ৰাই টু নো দ্য এবিলিটিজ ইণ্টাৰেষ্ট এণ্ড এপ্টিটিউড অফ ইণ্ডিভিজুৱেলছ অৰ্থাৎ প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ এবিলিটি ইণ্টাৰেষ্ট এপ্টিটিউড দক্ষতা সকলো জানিবলৈ চেষ্টা কৰক বি টু ট্ৰাই টু এডজাষ্ট দ্য কাৰিকুলাম এজ পাৰ দ্য নিডছ অফ ইণ্ডিভিজুৱেলছ অৰ্থাৎ সকলো ছাত্ৰ ছাত্ৰী প্ৰয়োজনীয় হোৱাকৈ বা সকলো ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত যোগ্য হোৱাকৈ চিলেবাছটো প্ৰস্তুত কৰা বা নহ'লে অপশ্যন চি বথ এ এণ্ড বি গতিকে ইয়াত দেখিবলৈ এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে চাব যে কোনটোৱে পজিটিভ বুজাইছে ইয়াত দেখা গৈছে যে অপশ্যন এটো পজিটিভ টাৰ্ম এটা কোনো নিগেটিভ কথা নাই অপশ্যন বি টো কৈছে যে ট্ৰাই টু এডজাষ্ট দ্য কাৰিকুলাম কোনো নিগেটিভ কথা নাই গতিকে যেতিয়া দেখা গৈছে যে দুইটাই পজিটিভ ডেট মিনছ অপশ্যন চি টো কাৰেক্ট বথ এ এণ্ড বি আমি ইণ্ডিভিজুৱেল ব্যক্তিভেদী ব্যক্তি পাৰ্থক্য অনুসৰি কাৰিকুলাম প্ৰস্তুত কৰিব লাগিব বা সকলোৰে ইণ্টাৰেষ্ট এবিলিটি মনোযোগ সকলো আমি তাত গুৰুত্ব আৰোপ কৰিব লাগিব ইয়াত অপশ্যন চি বথ এ এণ্ড চি শুদ্ধ ইয়াৰ পিছতে ক'ব গ'লে ফ্ৰেণ্ডছ 8 নম্বৰ কুৱেশ্যন হৈছে হুইচ ওৱান অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ নট ট্ৰু কোনটো ষ্টেটমেণ্ট চাৰিটা ষ্টেটমেণ্ট দিছে কোনটো নট ট্ৰু ফাৰ্ষ্ট অপশ্যনটো দিছে গ্ৰ'থ ইজ এ বায়'লজিকেল প্ৰচেছ বি ডেভেলপমেণ্ট ইজ এ কোৱান্টিটেটিভ প্ৰচেছ চি এডুকেশ্যন ইজ এ গ'ল অৰিয়েণ্টেড প্ৰচেছ অপশ্যন ডি লাৰ্ণিং ইজ এ প্ৰচেছ অফ বিহেভিয়াৰেল চেঞ্জ গতিকে গ্ৰ'থ টু বায়'লজিকেল প্ৰচেছ এইটো শুদ্ধ ক'ব গ'লে ডেভেলপমেণ্ট ইজ এ কোৱান্টিটেটিভ প্ৰচেছ এইটো আমি ডিছকাছ কৰিম আৰু এডুকেশ্যন ইজ এ গ'ল অৰিয়েণ্টেড প্ৰচেছ এইটোক আমি শুদ্ধ বুলি ক'ব পাৰিম আৰু লাৰ্ণিং ইজ এ প্ৰচেছ অফ বিহেভিয়াৰেল চেঞ্জ গতিকে এইটো আমি শুদ্ধ বুলি ক'ব পাৰিম কিন্তু ডেভেলপমেণ্টৰ ক্ষেত্ৰত চাব গ'লে কোৱালিটিৰ কথা আহে কিন্তু কোৱান্টিটেটিভ কথা তেনেকৈ নাহে আই থিংক ইয়াৰ যোনটো কাৰেক্ট এনচাৰ হৈছে এইটো হৈছে অপশ্যন বি মে বি য়েছ অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ ডেভেলপমেণ্ট ইজ এ কোৱান্টিটেটিভ প্ৰচেছ এইটো হৈছে এটা ৰং এনচাৰ ডেভেলপমেণ্ট ইজ এ কোৱান্টিটেটিভ প্ৰচেছ হ'ব কেতিয়াও নোৱাৰে ডেভেলপমেণ্ট ইজ অলৱেজ কোৱালিটেটিভ গতিকে ফ্ৰেণ্ডছ 9 নম্বৰ যোনটো কুৱেশ্যন হৈছে সেইটো হৈছে যে হুইচ ফ্ৰম দ্য ফলোইং শুড বি ইউজড টু ইনক্ৰিজ কাৰেক্ট ৰেছপন্স এণ্ড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ ইয়াৰ ফাৰ্ষ্ট অপশ্যনটো দিছে ইগনৰেঞ্চ ষ্ট্ৰিকনেছ অপশ্যন চি ৰিৱাৰ্ড অপশ্যন ডি প্ৰেজ অৰ্থাৎ হুইচ অফ দ্য ফলোইং শুড বি ইউজ টু ইনক্ৰিজ কাৰেক্ট ৰেছপন্স এণ্ড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ মানে কোনোবা এজন ষ্টুডেণ্টৰ পৰা কাৰেক্ট ৰেছপন্স পাবলৈ বা সেই ৰেছপন্সটো অনুসৰি সেই কুৱেশ্যনটো অনুসৰি সেই ছাজেশ্যনটো অনুসৰি বিহেভিয়াৰ পাবলৈ আমি কি কৰিব লাগিব ইয়াৰ অপশ্যন দিছে ইগনৰেঞ্চ আমি ইগন'ৰ কৰিব লাগিব এইটো নিগেটিভ টাৰ্ম অপশ্যন বি ষ্ট্ৰিকনেছ অৰ্থাৎ ষ্ট্ৰিক কৰিব লাগিব কাৰা কৰিব লাগিব এইটো ক'ব গ'লে অলপ নিগেটিভৰ কথা আহি যায় অপশ্যন চি ৰিৱাৰ্ড পুৰস্কাৰ পোৱাটো চাব গ'লে পজিটিভ হয় কিন্তু কিছুমান ক্ষেত্ৰত যদি চব বস্তুতে আপুনি পুৰস্কাৰ দিয়ে তেন্তে মাইণ্ডটো ডাইভাৰ্ট হৈ যাব পাৰে ষ্টুডেণ্টৰ গতিকে পুৰস্কাৰটোক ইমান পজিটিভলি লোৱাটো ভাল কথা নহয় আৰু অপশ্যন দিছে প্ৰেজ মানে উৎসাহ দিব সাহস দিব প্ৰেজ দিব আই থিংক অপশ্যন ডিটো কাৰেক্ট এনচাৰ কাৰণ অপশ্যন ডিটো হৈছে এটা পজিটিভ টাৰ্ম গতিকে বন্ধুসকল আপোনালোকে পজিটিভ টাৰ্মটোক বেছি গুৰুত্ব দিব গতিকে চাওঁ ইয়াৰ শুদ্ধ এনচাৰটো য়েছ এনচাৰ ডি অৰ্থাৎ প্ৰেজ অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ গতিকে ফ্ৰেণ্ডছ আজি যোনটো ছেশ্যনৰ হয় আজিৰ ভিডিঅ'ত আমি লাষ্ট কুৱেশ্যনটো ডিছকাছ কৰিম গতিকে ইয়াৰ পিছৰ আমি 10টা কুৱেশ্যন নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে চাইক'লজি ইজ এ অপশ্যন দিছে অৰ্থাৎ চাইক'লজিটো কি হয় কেনেকুৱা ধৰণৰ হয় আৰু ইয়াৰ অপশ্যনটো আপোনালোকে দেখিব পাৰিলেই চাইক'লজি দিছে এনচাৰ ইজ ডি অৰ্থাৎ চায়েন্স অফ বিহেভিয়াৰ চাইক'লজিত সদায় বিহেভিয়াৰ চৰিত্ৰ পাতি বিহেভিয়াৰ হিউমেন বিহেভিয়াৰৰ ওপৰত ডিছকাছ কৰা হয় কিন্তু ইয়াৰ আগতে চাইক'লজিত ফাৰ্ষ্ট ষ্টেজত হয়তো চ'ল বা আত্মা বা শৰীৰৰ ওপৰত বা মাইণ্ডৰ ওপৰত ডিছকাছ কৰা হৈছিল কিন্তু বৰ্তমান যদি সোধে ইন টুডিছ মানে কণ্ডিশ্যন বা বৰ্তমান টুডিছ ৱৰ্ল্ড চাইক'লজি ইজ হোৱাট গতিকে আমি এনচাৰ দিব লাগিব চাইক'লজি ইজ এ চায়েন্স অফ বিহেভিয়াৰ চাইক'লজি ইজ দ্য চায়েন্স অফ বিহেভিয়াৰ গতিকে ফ্ৰেণ্ডছ আই হোপ ভিডিঅ'টো আপোনালোকে ভাল পালে গতিকে যদি ভাল পালে নিশ্চয় লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ যোনটো PDF ফাইল হয় সেই PDF ফাইলটো আপোনালোকে তলত পাই যাব গতিকে বহুত ধন্যবাদ আজি ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ আই হোপ ভিডিঅ'টো ভাল পালে গতিকে যদি ভাল পাইছে নিশ্চয় লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গতিকে কিপ স্মাইলিং বি হেপী এণ্ড অল দ্য বেষ্ট